নমস্কাৰ হেপী দিৱালী সকলোৰে দীপাৱলী শুভেচ্ছা থাকিলে আজি মই হাজুন কাচন ৱাৰ্ড্ৰবৰ ফালৰ পৰা দীপশিখা বৰাই আপোনালোকক এটা নতুন ভিডিঅ' লৈ আকৌ স্বাগতম জনালো যি সকলে মোৰ আজি ইউটিউব চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেওঁলোকে প্লিজ যদি ভিডিঅ'টো চাই ভাল লাগে সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে বেলটো অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলো কালেকচনৰ নতুন ভিডিঅ' বিলাকৰ আপোনালোকে নটিফিকেশন পাই থাকিব আৰু আমাৰ পৰা আপোনালোকে বহুতো সুলভ মূল্যতে বহুত কাপোৰ ল'ব পাৰিব আৰু যি সকলে পেজত আহিছে তেওঁলোকে মোৰ পেজটো ফলো কৰিব আৰু বেলটো অল তাতো আপোনালোকে অল কৰি দিব আৰু লাইক কৰি দিব তেতিয়া আপোনালোকে সকলোবোৰ নটিফিকেশন অতি সহজতে পাই থাকিব আজি মই দেখাবলৈ লৈ আহিছো গুটেখিনি আপোনালোকৰ হ্যান্ডমেড মেখলা চাদৰ আৰু সকলোখিনি আজি কম্বো অফাৰো আছে আৰু আপোনাৰ হ্যান্ডমেড হয় আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে কমেন্ট কৰিব আৰু লাইক কৰিব তেতিয়া আপোনালোকে যদি কমেন্ট কৰে আমি নতুন ভিডিঅ' দেখুৱাত আৰু নতুন কালেকচন লৈ আহাত আমাৰ বহুতো সুবিধা হয় আৰু আমি যিমান পাৰো আপোনালোকক অতি সুলভ মূল্যত মানে কাপোৰবিলাক দিবলৈ চেষ্টা কৰোঁ কাৰণ আমি যিমান ধুনীয়া কিছুমান নতুন ডিজাইন আনিবলৈ চেষ্টা কৰিছো আৰু অতি সুলভ মূল্যত আপোনালোকক কাপোৰবোৰ দিবলৈ চেষ্টা কৰিছো আজি কি লৈ আহিছো হ্যান্ডমেড কাপোৰ গুটেখিনি আপোনালোকে এসি কটন আছে কেঁচাপাত আছে আৰু আপোনাৰ নুনি আছে পদ্মিনীত আছে আপোনালোকে সকলোখিনি চাই যাব মই দেখাই যাম শেষলৈকে চাব আপোনালোকে এজু মই লৈ আহিছো আপোনাৰ পদ্মিনী হয় পদ্মিনী ৰেডত হয় গেৰো ডিজাইন আছে আপোনালোকে এটো চাব পাৰে এটো আসল হয় আৰু এটো গেৰো ডিজাইন হয় এটো গেৰো আছে আপোনাৰ এটো মাজত সৰু বুটা আছে এটো বগা বিন্দি বুটাটো আছে অকমান ধুনিয়া হয় আপোনাৰ ইয়াত আছে আপোনাৰ হোৱাইট আৰু ব্লুৰ পৰা কাম কৰা আছে এটা দেখিছে নহয় আপোনালোকে এজু গেৰো ডিজাইন আৰু এইখিনি হৈ গল আপোনাৰ সাইড পাৰি এইখিনি সাইড পাৰি এটো আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু মোৰ WhatsApp নম্বৰ দিয়া আছে WhatsAppত যোগাযোগ কৰিব আৰু ইয়াৰ মেখেলাখন হৈ গল আপোনাৰ এখন হৈ গল মেখেলাখনত আপোনাৰ ওপৰলৈকে ফুল আছে এখন মেখেলাখনত এয়া দেখিছে নহয় আপোনালোকে ওপৰলৈকে ফুল আছে আৰু ব্লাউজটো খালি সিম্পল এটা পাৰি আছে ব্লাউজটো এটো সিম্পল হয় আপোনাৰ এটা পাৰি আছে তো আপুনি স্লিপটো দিব পাৰে নহলে বেলেগ সাইডত আপুনি ডিজাইন কৰিও দিব পাৰে কোনো প্ৰবলেম নাই এটো সব এইজো নেক্সট আপোনাৰ এটো লেভেন্ডাৰ কালাৰে হয় লেভেন্ডাৰ কালাৰত আপোনাৰ হোৱাইট আৰু অৰেঞ্জৰ পৰা আছে তো হোৱাইট আৰু অৰেঞ্জৰ পৰা আছে আপোনাৰ এটো হৈ গল আসলটো এয়া দেখিছেনে এইখিনি আছে এটো অৰেঞ্জ আৰু হোৱাইট আছে আৰু আপোনাৰ এটো গেৰো আছে গেৰোটো মই দেখাইছো খুলি পেলে এটো গেৰো ডিজাইন আছে এটো আসল এটো আপোনাৰ আসলটো হৈ গল এটো আসল আৰু এটো মাজত গেৰো আছে এটো গেৰোটো আছে এফালে দুখিনি বুটা আছে ইয়াত হোৱাইট আৰু অৰেঞ্জৰ পৰা বুটা আছে আৰু সাইড পাৰি আছে আপোনাৰ ব্লাউজ পিস আছে ব্লাউজ পিসটো সিম্পল আৰু এইখিনি সাইড পাৰি হয় এইখিনি সাইড পাৰি আৰু আপোনাৰ মই ব্লাউজ পিসটো দেখাই আছো আৰু লগত আপোনালোকক মেখেলাখনো দেখাই আছো এটো হৈ গল ব্লাউজৰ সিম্পল পাৰি আৰু এইখন হৈ গল আপোনাৰ মেখেলাখনত এইখিনি তলত আৰু এইখিনি ওপৰত আছে সৰু বুটা আছে আৰু ইয়া ডাঙৰ বুটা আছে হোৱাইট আৰু অৰেঞ্জৰ পৰা আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু যোগাযোগ কৰিব পাৰিব মোৰ WhatsApp নম্বৰটো দিয়া থাকিব স্ক্ৰিনত আৰু এজোৰ লৈ আহিছো আপোনাৰ অৰেঞ্জ কালাৰ এজোৰ হৈ গল আপোনাৰ ব্লু আৰু হোৱাইটৰ পৰা বুটা বসা আছে এজোৰ ব্লু আৰু হোৱাইটৰ পৰা বুটা বসা আছে ষ্টেবল কটন হয় এইখিনি আপোনাৰ এটো চালক এটো বগা আৰু ব্লুৰ পৰা কাম কৰা আছে এটো গেৰো ডিজাইন আৰু এইখিনি হৈ গল আপোনাৰ এটো হৈ গল আসলটো মই বুটাটো এটো ওচৰৰ পৰা দেখাই দিছো এটো আসল আৰু এটো বুটা এটো দেখিলে আপোনালোকে আৰু এইখিনি সাইড পাৰি খিনি ওচৰৰ পৰা দেখাইছো এটো সাইড পাৰি
আৰু মেখেলাখনৰ এইখিনি হৈ গ'ল আপোনাৰ এয়া বুটা দিয়া আছে হোৱাইট আৰু ব্লুৰ পৰা এইটো তলত আপোনাৰ পাৰীটো আছে মেখেলা দেখিছে নহয় এইটো তলত মেখেলা পাৰীটো দিয়া আছে এইটো আপোনাৰ প্ৰাইস হৈ গ'ল অনলি 1500 শিপিং ফ্ৰী আছে আৰু আপোনাৰ 1500 সকলো অসমৰ সকলো জেগাতে শিপিং ফ্ৰী আছে এইটো আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু যোগাযোগ কৰিব WhatsApp নম্বৰটো মোৰ দিয়াই আছে আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে যোগাযোগ কৰিব আৰু এযোৰ দেখাইছো আপোনাৰ এযোৰ ঘিচা মৰা আছে তো ষ্টেবল কটনৰ নিচিনা কিন্তু ঘিচা আছে আপোনাৰ এযোৰ গুণাৰ ৱৰ্ক কৰা আছে এ দেখিছে আৰু এইটো ব্লাউজ এইটো কালাৰৰ ব্লাউজ পিচটো আপোনাৰ এইটো কালাৰ কফি কালাৰত আহিব ব্লাউজ পিচটো এযোৰ কাপোৰযোৰ হৈ গ'ল মুগা ৰঙৰ আৰু মাজে মাজে গুণাৰ বুটা দিয়া আছে এইটো আৰু মই মেখেলাখন দেখুৱাইছো আপোনালোকক এইটো হৈ গ'ল সাইড পাৰি এটা সাইডৰ পাৰি হয় আৰু এইটো হৈ গ'ল ব্লাউজ পিচটো সিম্পল এটা পাৰি আহিব আৰু এখন হৈ গ'ল আপোনাৰ মেখেলা এখন মেখেলাখন এইটো গুণাৰ ৱৰ্ক আছে আৰু ইয়াত সৰু সৰু বুটা আছে এইটো আপোনাৰ হৈ গ'ল প্ৰাইসটো 1450 আৰু এযোৰ হৈ গ'ল এযোৰ অকমান পহু ৰং যেটো আপোনাৰ হৰিণা পহুটোৰ ৰংটো হয় সেই ৰংটোৰ হয় আপোনাৰ এটো গুণা ৱৰ্ক আছে মাজে মাজে ৰাণী কালাৰৰ পৰা মিনা কৰা আছে ইয়া দেখিছেন আপোনালোকে আৰু এটো তলত গোল্ডেন পাৰি আছে আৰু ইয়াৰ হৈ গ'ল ব্লাউজ পিচটো আপোনাৰ অলপ কালাৰটো বেলেগ হয় অলপ ব্ৰিঞ্জেল টাইপত হয় লেভেণ্ডাৰ কালাৰ টাইপত হয় এটো ব্লাউজ পিচ আৰু এইটা সাইড পাৰি আপোনাৰ একটা সাইড পাৰি একটা সাদৰৰ সাইড পাৰি আৰু এটো ব্ৰিঞ্জেলত এটো আপোনাৰ ধুনিয়া হয় কালাৰটো বহুত ধুনিয়া কাপোৰৰ লগত মিলি আছে বহুত ধুনিয়া কালাৰ আপোনালোকে এটো পিন্ধিলেও বহুত শাইনিং আছে কাপোৰযোৰ এটো দেখিছে না বহুত শাইনিং আছে আৰু এইযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1450 শিপিং ফ্ৰী অসমৰ ভিতৰত শিপিং ফ্ৰী সকলো জেগাতে শিপিং ফ্ৰী আছে অসমৰ আৰু এইখন হৈ গ'ল সাদৰখনত তাৰ মাজে মাজে এক গুণাৰ সৰু সৰু বুটা আছে আমি যিমান পাৰো আপোনালোকক কিমান কম প্ৰাইজত দিব বিচাৰো কাৰণ এইখিনি সব হালৰ কাপোৰ হয় মেচিন মেড নহয় এয়া দেখিছে আপোনালোকে এটো গুণাৰ কাম আছে আৰু এটো ৰাণী বুটা আছে আৰু এটো আসল হয় আপোনালোকে স্ক্ৰিনশ্বট লব আৰু আমাৰ লগত যোগাযোগ কৰিব পাৰিব WhatsApp নম্বৰ দিয়া আছে আৰু এযোৰ দেখাইছো মই এযোৰ আপোনাৰ কফি কালাৰ হোৱাইট কাম কৰা আছে তো কফি কালাৰ একদম আপোনাৰ বহুত ধুনিয়া কালাৰটো বকা মানুহ বহুত ধুনিয়া লাগিব আৰু কাপোৰবিলাক আহল বহল এটো দেখিছে এটো কফি কালাৰ এটো হৈ গ'ল আপোনাৰ 1350 এটো 1350 এখন হৈ গ'ল আপোনাৰ সাদৰখনৰ মাজে মাজে কফি কালাৰ আৰু কফি কালাৰত হোৱাইট বুটা দিয়া আছে আৰু এটো হৈ গ'ল আসল আপোনাৰ এটো হোৱাইট বুটা দিয়া আছে এখন সাদৰ আৰু ব্লাউজ পিচটো আৰু মই মেখেলাখন আপোনালোকক দেখুৱাই আছো এখন হৈ গ'ল মেখেলা আহল বহল মেখেলাখন এয়া দেখিছে আপোনালোকে আহল বহল মেখেলা এয়া আহল ব্লাউজ পিচটো সিম্পল এটো এটাই পাৰি আছে ব্লাউজ পিচৰ আৰু এইখিনি সাইড পাৰি এইখিনি গুটেখিনি সাদৰৰ পাৰি বহুত ধুনিয়া কাপোৰযোৰ বগা মানুহ বহুত হৈ গ'ল কেঁচা পাটৰ মিনা কৰা আছে দেখিছে ব্লু আৰু ৰাণী আৰু গোল্ডেন তিনটা কালাৰৰ পৰা কাম কৰা আছে এটো সব ওচৰৰ পৰা মই দেখাই দিছো এটো হৈ গ'ল পাৰিটো এইখিনি হৈ গ'ল সাইড পাৰি আপোনাৰ এইখিনি হৈ গ'ল সাইড পাৰি এইখিনি সাইড পাৰি আৰু এটো হৈ গ'ল তলৰ মেখেলা তলৰ পোছনটো সৰি এখন সাদৰ হয় সাদৰখনৰ এটো আসলটো হয় এটো আসল আৰু এটো আসল বহুত ধুনিয়া হয় এখিনি মিনা কৰা আছে ধুনিয়াকে আপোনাৰ এটো প্ৰাইস হৈ গ'ল 1550 একদম কেঁচা পাট পিওর কেঁচা পাট আপোনাৰ একদম ফাইন কোৱালিটি হয় 1550 এটো প্ৰাইস আৰু এখন মই মেখেলাখন আপোনালোকক দেখাই দিছো এখন হৈ গ'ল মেখেলাখন আঁঠুৰ ওপৰলৈকে বুটা আছে এখন দেখিছে মেখেলাখন ইয়াৰ আপোনাৰ দুটা কালাৰ আছে মই খুলি নেদেখাও
এইটো আপোনালোকে ওচৰৰ পৰা চাওক এইটো ব্লু মেহেন্দি আৰু গোল্ডেন তিনিটা কালাৰ আছে এইটো ব্লু গোল্ডেন আৰু মেহেন্দি তিনিটা কালাৰ আছে একে মিনা কৰা আছে এইটো হৈ গ'ল আপোনাৰ মেহেন্দি কালাৰ এইটো গোল্ডেন কালাৰ এইটো হৈ গ'ল ব্লু কালাৰ তিনিটা কালাৰ আছে এইটো গছবুটা ডিজাইনটো হৈ গ'ল এইটো গোল্ডেন আৰু কফি এই দুটা ৰঙত আছে গোল্ডেন আৰু কফি কালাৰত আছে এযোৰ আপোনাৰ খুলি নেদেখালেও দেখাই দিছোঁ বাৰু মই খুলি আপোনাৰ এখন হৈ গ'ল মেখেলাখনটো আপোনাৰ এয়া ওপৰলৈকে বুটা আছে এইখিনি দেখিছে মেখেলা আঁঠুৰ ওপৰলৈকে বুটা আছে কিমান ধুনীয়া হয় আৰু এইটো ব্লাউজ পিচটো চিম্পুল এইযোৰ আপোনাৰ এজেড মানুহে পিন্ধিবৰ কাৰণেতো বহুতেই ভাল আৰু আপোনাৰ কম বয়সৰ মানুহও পিন্ধিব পাৰে আৰু বেছি বয়সৰ মানুহও পিন্ধিব পাৰে সকলোৰ বাবে বহুত ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ লগত হোৱাটছএপত নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব এইযোৰ চাওক আপোনাৰ ইমান হেভি হয় গোটেই চাদৰখনতে বুটা দিয়া আছে এয়া হৈ গ'ল আচল আৰু এয়া হৈ গ'ল সাইড পাৰি আপোনাৰ এয়া সাইড পাৰি আৰু এয়া গোটেই চাদৰখনতে বুটা আছে এয়া আপোনালোকে দেখিছে না গোটেই চাদৰখনতে বুটা আছে আপোনাৰ এয়া প্ৰাইস হৈ গ'ল 1550 অনলি 1550 এয়া দেখিছে না 1550 আৰু এটা মই দেখাইছোঁ আপোনাৰ এইটো হৈ গ'ল ডিজাইনটো অলপ বেলেগ হয় লতা ডিজাইন আছে আপোনাৰ ইয়াৰ হৈ গ'ল এইকেইটা সাইড পাৰি ৰেড আৰু ব্লুৰ পৰা কাম কৰা আছে এইটো ব্লু আৰু ৰেড সাইড পাৰি এইটো লতা ডিজাইন এইটো গোটেই কাপোৰযোৰে আপোনাৰ বুটা আছে ৰেড আৰু ব্লুৰ পৰা বহুত ধুনীয়া এয়া দেখিছে একদম পিওৰলি কেঁচা পাট হয় একদম ফাইন কোৱালিটি হয় আপোনালোকে এইটো ধুলেও কোনো নষ্ট হৈ নাযায় আমি আপোনালোকক কম প্ৰাইজতে দিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ সিমান আমাৰ হাজোন কাচোন ৱাৰ্ড্ৰবৰ ফালৰ পৰা আপোনালোকে এইটো কম প্ৰাইজতে ভাল বস্তু পাব আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ হোৱাটছএপত যোগাযোগ কৰিব 1550 অনলি 1550 আপোনালোকে এইযোৰ কাপোৰ 1550 কোনো জেগাতে নাপায় আপোনালোকে চ' এইটো স্ক্ৰীনশ্বট ল'ব এখন মেখেলা আপোনালোকে স্ক্ৰীনশ্বট ল'ব বহুত ধুনীয়া হয় ইয়াৰ প্ৰাইচটো হৈ গ'ল অনলি 1550 আৰু এযোৰ মই দেখাইছোঁ এযোৰ আপোনাৰ হেভি ৱৰ্ক হয় বহুত হেভি হয় কাপোৰযোৰ এযোৰ আপোনাৰ গেৰো ডিজাইন দিয়া আছে এইটো অকণ ডিজাইনটো বেলেগ ডিমাচা ডিজাইনত বনোৱা হৈছে আমি নিজেই ডিজাইন দি এইটো বনাই আনিছোঁ এইটো চব এযোৰ ৰেড আৰু ব্লেকৰ পৰা কাম কৰা আছে গোটেইযোৰ বুটা আছে বুটা এইটো গেৰো ডিজাইন আপোনাৰ এইটো মাজত বুটা আছে আৰু এইটো আচল আৰু এইটো হৈ গ'ল ব্লাউজ পিচটো এইটো দেখিছেনে এইযোৰ আপোনাৰ এইটো চব কিমান ধুনীয়া হয় কাপোৰযোৰ দেখিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ লগত হোৱাটছএপত যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে হোৱাটছএপ নম্বৰ দিয়া আছে হোৱাটছএপত যোগাযোগ কৰিব আৰু ইয়াৰ মই মেখেলাখন আপোনাক দেখুৱাই দিছোঁ মেখেলাখন আপোনালোকে চাওক এখন মেখেলা এইটো ইয়াৰ আঁঠুৰ ওপৰলৈকে দিয়া আছে এখন মেখেলা ইয়াত দেখিছে না এইটো আঁঠুৰ ওপৰলৈকে দিয়া আছে আৰু ইয়াৰ সাইড পাৰিকেইটা মই দেখুৱাই দিছোঁ আপোনালোকক এইকেইটা হৈ গ'ল সাইড পাৰিকেইটা ব্লেকত আছে এইটো চাওক এইযোৰ দেখিছে ইয়াৰ প্ৰাইচটো হৈ গ'ল আপোনাৰ 1800 এইযোৰ কেঁচা পাট হয় আৰু ই হেভি হয় সেইকাৰণে ইয়াৰ প্ৰাইচটো অলপ বেছি আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু ক্ৰয় কৰিবলৈ হ'লে আমাৰ লগত যোগাযোগ কৰিব এইযোৰ হৈ গ'ল আপোনাৰ কেঁচা পাট এইটো চাওক কেঁচা পাট ইয়াত গোল্ডেন কাম কৰা আছে আৰু গোল্ডেনত আপোনাৰ ব্লু ৰাণী আৰু গোল্ডেনৰ পৰা আছে এইটো হিংখাপ ডিজাইনত হয় আৰু আপোনাৰ এইখিনি হৈ গ'ল তিনিটা কালাৰৰ পৰাই আছে এইকেইটা হৈ গ'ল পাৰি বহুত ধুনীয়া কাপোৰযোৰ আপোনালোকৰ মানে মনটো ভাল লাগি যাব কাপোৰযোৰ ইমান সফ্ট নহয় কেঁচা পাটৰ মানে এইটো কোৱালিটি আপোনাৰ ধুলে কোনো বেয়া নহয় ইমান ভাল কোৱালিটি হয় এযোৰ দেখিছেনে এইযোৰ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ লগত যোগাযোগ কৰিব এইটো চাওক ইয়াৰ প্ৰাইচটো হৈ গ'ল অনলি আপোনাৰ 1550 অনলি 1550 এযোৰ হৈ গ'ল আপোনাৰ চিম্পল যোৰা
এযোৰ মই খুলি নাথাকোঁ ৰেডত আছে একদম চিম্পুল যোৰা এয়া দেখিছে এযোৰ 1250 অনলি 1250 অনলি 1250 খুলি নাথাকোঁ মই সৰু সৰু বুটা আছে মাজে মাজে আৰু এইখিনি হৈ গ'ল আপোনাৰ সাইড পাৰি এইখিনি সাইড পাৰি আৰু এখন মেখেলাত সৰু সৰু বুটা আছে চিম্পুল হয় আপোনাৰ বহুত ধুনীয়া কাপোৰযোৰ এইযোৰ কম এজৰ মানুহে পিন্ধিবলৈ খুব ভাল হয় আমাৰ নকইনাবিলাকে নামঘৰ মন্দিৰ বা এইবিলাক জেগাত যাবলৈ এযোৰ পিন্ধি যাবলৈ বহুত ভাল হয় আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে 1250 অনলি 1250 আৰু আজি মই লৈ আহিছোঁ আপোনালোকক কম্বো অফাৰ যিটো কম্বো অফাৰৰ লৈ অহাটো হৈ গ'ল দুটা বস্তু লৈ আহিছোঁ এচি কটন আৰু আপোনাৰ পলিপাটৰ চিম্পুল যিটো আজি মই লৈ আহিছোঁ আপোনালোকক কম্বো অফাৰ যিটো কম্বো অফাৰৰ লৈ অহাটো হৈ গ'ল দুটা বস্তু লৈ আহিছোঁ এচি কটন আৰু আপোনাৰ পলিপাটৰ এই দুযোৰ আপোনালোকে যদি আমাৰ পৰা কম্বোত লয় তেনেহ'লে আপোনালোকে ক্ৰয় কৰিব পাৰিব 1600ত ক্ৰয় কৰিব পাৰিব আপোনালোকে দুযোৰ ল'লে ঠিক আছে মই দেখাই দিম কালাৰবিলাক আৰু আপোনালোকে কালাৰ নিজৰ যিটো লাগে আপোনালোকে সেইটোৱে ল'ব পাৰিব মই যিটো লগত দেখাম কম্বো সেইটো লগতে ল'ব লাগিব বুলি কোনো কথা নাই আৰু আপোনাৰ এইটো হৈ গ'ল এইটো দেখিছে এইটো হৈ গ'ল আপোনাৰ 1600 কিন্তু আপোনালোকে ছিংগুলকৈ ল'লে 850ত ল'ব লাগিব আৰু যদি দুযোৰ লয় তেতিয়া 1600ত পাব দুযোৰ ল'লে 1600 এইটো চাই লওক কালাৰকেইটা দুযোৰ ল'লে আপোনালোকে 1600ত পাব এইটো দুযোৰ ল'লে আপোনালোকে 1600ত পাব কিন্তু ছিংগুল ল'লে আপোনালোকে 850ত ল'ব লাগিব এয়া মই আজি আৰু এটা কম্বো অফাৰ লৈ আহিছোঁ আপোনালোকলৈ পলিপাট হয় এয়া পলিপাটৰ চব পলিপাটৰ আপোনালোকে যদি ছিংগুল লয় 550 দিব লাগিব আৰু যদি ডবল লয় আপোনালোকে 1000ৰ ভিতৰতে পাব এইটো হৈ গ'ল লাইট গ্ৰীণ পেৰট গ্ৰীণো নহয় লাইট গ্ৰীণ হয় এইটো লাইট গ্ৰীণ আৰু এইটো হৈ গ'ল পিচ অৰেঞ্জটো একদম অৰেঞ্জটো নহয় এইটো পিচ অৰেঞ্জ আৰু এটা পিচ কালাৰ আৰু এটা ইয়াতকৈ লাইট আছে কিন্তু এইটো পিচ অৰেঞ্জে হয় এইটো আপোনালোকে চাওক এই দুটা কালাৰ এইটো আপোনালোকে ডাবল ল'লে 1000 আৰু যদি ছিংগুল লয় 550 মই আপোনালোকক ভেৰাইটিজ কালাৰ দেখাই দিম আপোনালোকে যিটো ইচ্ছা তেনেকৈ ল'ব পাৰে এইটো হৈ গ'ল ব্ৰিঞ্জেল কালাৰ আৰু এইটো হৈ গ'ল মুগা কালাৰ এইটো ব্ৰিঞ্জেল কালাৰ এইটো মুগা কালাৰ এইটো হৈ গ'ল আপোনাৰ গ্ৰে ব্লেক গ্ৰেটো অলপ ডাৰ্কটো আৰু এইটো হৈ গ'ল ব্লুটো ব্লু টেণ্ডাৰ কালাৰ লাইট ব্ৰিঞ্জেল আৰু এইটো হৈ গ'ল বেবি পিংক এটা কালাৰ দেখিছে কালাৰ আৰু এইটো হৈ গ'ল ৰাণী পিংক নহয় এইটো আপোনাৰ অকণমান বেঙুনীয়া পিংকটো হয় যিটো হট পিংক ৰাণী পিংক সেইটো নহয় কিন্তু এইটো অলপ বেঙুনীয়া পিংকটো হয় এইটো আৰু এইটো হৈ গ'ল মেৰুন কালাৰ এইটো হৈ গ'ল আপোনাৰ মেহেন্দি গ্ৰীণ এইটো মেহেন্দি গ্ৰীণে হয় মেহেন্দি গ্ৰীণ হ'লেও কিন্তু তাত আপোনাৰ য়েল্লো অলপ শ্বেড আহি আছে এইটো ডাবল শ্বেডৰ কাপোৰ হয় আৰু এইটো হৈ গ'ল ডাৰ্ক গ্ৰীণ এইটো একদম ডাৰ্ক গ্ৰীণ কাপোৰ হয় সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে বা আজি নতুনকৈ আহিছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেলটো কল কৰিব আৰু তেতিয়া মোৰ সকলোবোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু যিসকলে পেজত আহিছে ফেচবুক পেজত আহিছে তেওঁলোকে মোক ফ'ল' কৰিব আৰু তেতিয়া আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু আপোনালোকে সকলোৱে ভালকৈ থাকক আৰু